নমস্তে নমস্কাৰ ৱেলকাম টু মাই ভিডিঅ'ছ যেহেতু বহাগ বিহু পালেহি সেইকাৰণে ল'ৰাৰ কাৰণে ঢোল এটা প্ৰয়োজন হৈছে সেইকাৰণে আজি নতুন ঢোল এটা ল'বলৈ আহিলোঁ এয়া দেখিছে এইখিনি চাও ৰিপেয়াৰিঙৰ কাৰণে আহা ঢোল হয় আমাৰটো বনাই আছে এয়া দেখিছে তালি সাইডটো চিজ পেপাৰ মাৰি অকমান পাতলা কৰি আছে যাতে সাউন্ডটো ভালকৈ আহক ঢোলৰ সাইজ বিলাক আপোনাৰ 16 ইঞ্চিৰ পৰা আপোনাৰ 21.5 ইঞ্চিলৈকে থাকে বুলি কৈছে আমি 21 ইঞ্চি ঢোলটো লৈছো লগতে আপোনালোকে নেগেৰাও লাগিলে দোকানখনত পাব বাৰু এয়া দেখিছে এতিয়া ফিনিশিংটো চেক কৰি আছে তালিৰ সাউন্ডটো চেক কৰি আছে হৈছে নাই বুলি এয়া দেখিছে অলৰেডি কমপ্লিট হৈছেগে আৰু এবাৰ বেটা কোনে পাৰে পুৰা বজাব যেন লাগিছে দেই বিহু মাৰিবলৈ বুলি অলৰেডি দুটা তিনটা গ্ৰুপে বেটাক লগ ধৰিলেই সেইকাৰণে এবাৰ অলপ ভাল ঢোল এটা লৈ দিওঁ বুলি ভাবি এইটো বনাই আছো দেখিছে অলৰেডি কমপ্লিট হৈ গৈছে আৰু আকৌ নেক্সট আপোনাৰ কেনেকৈ বজাইছে কোড শিকিছে কি কথা এইবিলাক সব আপোনালোকক ইটো ভিডিঅ' দেখাম আপোনালোকে চাই থাকিব এতিয়ালৈ বাই বাই